হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মই আপোনালোকৰ বাবে এটা চাটনিৰ ৰেচিপি, পুদিনা, মান ধনিয়া আৰু তেঁতেলীৰ চাটনি। যদি ৰেচিপিটো চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই তুলি আছোঁ পুদিনা আৰু মান ধনিয়া। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। বৰষুণ দিছিলে ৰাতি, সেইকাৰণে পুদিনাৰ পাতকেইটা মাটি হৈ আছে, বালি লাগি আছে। এইখিনি বহুত ভালদৰে ধুব লাগিব, তাৰপিছতহে বনাম। ইয়াতে লৈ লৈছোঁ মই পুদিনা আৰু এইখিনি হ'ল মান ধনিয়া আৰু আদা লৈছোঁ, নহৰু লৈছোঁ আৰু জলকীয়া লৈছোঁ। আমাৰ জলকীয়াকেইটা বহুত জ্বলা, এইকেইটা ঘৰৰ জ্বলা হয়, সেইকাৰণে তিনিটাই লৈছোঁ। আৰু ইয়াতে লৈছোঁ তেঁতেলী। এইখিনি এতিয়া মই গোটেই মিক্সাৰত বটি দিম। দি দিছোঁ। অকণমান পানী দিওঁ। মোৰ চাটনি ৰেডি হৈ গ'ল। এইখিনি যে দেখা পাইছে অকণমান বগা বগা, সেইখিনি আচলতে তেঁতেলীৰ গুটি হয়। আপোনালোকে যদি বিচাৰে তেঁতেলীৰ গুটি গুচাইও ল'ব পাৰে, গুচাই লৈ বনাব পাৰে। ইয়াতে দি লৈছোঁ মই অকণমান নিমখ আৰু দিম মিঠাতেল। এই চাটনিটো খাবলৈ খুব টেষ্টি হয়, আপোনালোকে একবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু গৰমৰ দিনত, বিশেষকৈ গৰমৰ দিনত এই চাটনিটো খাবলৈ বহুত ভাল হয়। পুদিনা যিহেতু আমাৰ হেল্থৰ কাৰণে বহুত ভাল, আৰু তেঁতেলীও, হাই ব্লাড প্ৰেছাৰ থকা মানুহে তেঁতেলী মাজে মাজে খায়ে থাকিব লাগে। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।